ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ লুইতৰ বুকুত এগৰাকী যুৱতী উটি গৈ আছে আৰু সেই দৃশ্য কেমেৰাত বন্দী হৈছে লুইতৰ বুকুতে যুৱতীগৰাকী উটি গৈ আছে আৰু উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে সকলোৱে কিন্তু কোবাল খুতে যুৱতীগৰাকীক কেনিবা লৈ গৈ আছে সেই ভিডিঅটো আমি আপোনালোকক দেখাব খুজিছো 4:45 এই ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতী উটি গৈ আছে ভৰা লুইতৰ বুকুত এগৰাকী যুৱতী সেই যুৱতীগৰাকীক উদ্ধাৰৰ চেষ্টা চলোৱা হৈছে এই যিখন ফেৰী সেই ফেৰীখনৰ পৰা যুৱতীগৰাকীয়ে জাপ দিয়া বুলি কোৱা হৈছে আৰু ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ বুকুত যুৱতীগৰাকী লাহে লাহে হেৰাই গৈছে ঠিক বেলি লহিওৱাৰ পৰতে এই ঘটনা সংঘটিত হৈছে কেনেকৈ ঘটনা সংঘটিত হ'ল সেই বিষয়ে ফেৰী যাত্ৰীয়ে বৰ্ণনা কৰিছে টাইমিটৰ আগত সেই বৰ্ণনা আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত কোনটো ঘাটত হৈছে মানে গুৱাহাটীৰ ৰজত ঘাটত গুৱাহাটীৰ ৰজত ঘাটত ক'ৰ পৰা গৈছিল ছোৱালীজনী নৰ্থ গুৱাহাটীৰ পৰা মানে ছোৱালী হয় আৰু এটা অতি দুখ লগা দৃশ্য অতি দুখ লগা দৃশ্য অতি দুখ লগা দৃশ্য লুইতৰ বুকুত জীৱন শেষ কৰি দিছে এগৰাকী যুৱতীয়ে ফেৰীত থকা প্ৰত্যক্ষদৰ্শীসকলৰ মতে যুৱতীগৰাকীৰ বয়স 25 বছৰৰ ওপৰ হ'ব তেওঁ পৰিচয় জানিব পৰা হোৱা নাই আৰু ফেনে ফুটুকাৰে এক প্ৰকাৰ লুইতখন উফন্দি আছে এতিয়া আৰু ক্ৰমান্বয়ে লুইতৰ বুকুত এই যুৱতীগৰাকী হেৰাই যোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছে তেওঁক বচাবলৈ আপ্ৰাণ চেষ্টা চলোৱা হৈছিল যদিও তেওঁ উদ্ধাৰ কৰিব পৰা নগ'ল